2021 চন আহি আছে চৰকাৰৰ ইলেকশ্যন। বৰ্তমান সময়ত অসমত বানপানী চলি আছে। হাজাৰ হাজাৰ শ শ মাথাউৰি ছিঙিছে, কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰে সেইবোৰ নাচায়। আজি ইমান বছৰৰ পৰা অসমৰ জনসাধাৰণে বানপানীৰ সমস্যা ভুগি আছে, কিন্তু চৰকাৰে আজিলৈকে তাৰ সমাধান কৰিব পৰা নাই। তাৰ বিপৰীতে অসম চৰকাৰে কি কৰিছে, নুমলীগড় গহপুৰ সংযোগী সুৰংগ বনাব। এটা কথা শুনি লোৱা, সুৰংগ তোমালোকে বনাবা, কিন্তু পাছত কোনটো ফুটা দি তাত পানী সোমাব কোনেও নাজানে। বানপানী চলি আছে অসমত আগৰ পৰা, সেইটো সময়তে কোন ফুটাৰ পৰা সুৰংগত পানী সোমাব কোনেও নাজানে। সেইকাৰণে অসমৰ সমস্যা প্ৰথমে সমাধান কৰি লোৱা, তাৰপিছত সুৰংগ বনোৱা। যিটো মুহূৰ্তত অসমত বানপানী কৰোণাৰ সমস্যাই দেখা দিছে, সেই সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰে গহপুৰ নুমলীগড় সংযোগী সুৰংগ বনাব। তাৰ আগত কেইটামান বস্তু দেখাব বিচাৰিছোঁ, চাই লওক। আজিৰ পৰা কেইদিনমান আগত এই ঠাইখন বানৰ কবলত আছিল। ভালদৰে চাই লওক, এয়া চাই লওক, এইখন নদী। এনেকৈ চৰকাৰে বানপানী ৰোধ কৰিছে, চাই লওক। গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কি কি দিছে চাই লওক। বৰ্তমান সময়ত মই মাথাউৰিৰ ওপৰত আছোঁ, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চৰকাৰে কেনেদৰে গৰাখহনীয়া ৰোধ কৰিছে। চাই লওক, গৰাখহনীয়া নামত কি চলি আছে। এনেদৰে গৰাখহনীয়া ৰোধ কৰিব চৰকাৰে। ইয়াৰ পৰা নদী কিমান দূৰত আছে চাই লওক আপুনি, কিন্তু চৰকাৰে বৰ্তমানলৈকে একো কৰিব পৰা নাই। এইটো কিমান দূৰত, তথাপিও চৰকাৰে একো কৰা নাই। এইটো মাত্ৰ এটা উদাহৰণ, আৰু আছে বহুত উদাহৰণ, চাই লওক। যদি মাথাউৰি ছিঙিলে এইবোৰ মানুহৰ নুমলীগড় গহপুৰ সংযোগী সুৰংগ বনোৱাৰ আগত প্ৰথমে মানুহ খোজকাঢ়িব পৰা ৰাস্তা বনাওক। এইটো ৰাস্তা এবাৰ চাই লওক, এইটো ৰাস্তা হ'লনে বাৰু? মানুহ খোজকাঢ়িব নোৱাৰে, বোকা চোৱা, হাতত চেণ্ডেল লৈ যাব লগা হৈছে, এনেকুৱা অৱস্থা হৈ পৰিছে মানুহৰ। কিন্তু সৰ্বানন্দ সোণোৱালৰ একো কাম নাই। নুমলীগড় গহপুৰ সংযোগী সুৰংগ নিৰ্মাণ কৰাৰ আগতে যিবোৰ গড়কাপ্তানি পথ বনোৱা হৈছিল বা নিৰ্মাণ কৰা হৈছিল, সেইবোৰ প্ৰথমে মেৰামতি কৰি লওক। এবাৰ এই ৰাস্তাক চাই লওক, এই পথক চাই লওক, এইটো হ'ল গড়কাপ্তানি পথ। কিন্তু বৰ্তমান সময়ত এই পথৰ অৱস্থা চাওক, পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত, ইয়াত আমি মাছ পুহিব পাৰিম। এবাৰ চাই লওক, এই ডাঙৰ পুখুৰী আহি আছে, এই চাই লওক, এই পুখুৰী, ইয়াত আমি মাছ পুহিব পাৰিম। কিন্তু চৰকাৰে এইবোৰ নেদেখে, সেইবোৰক লাগে মাত্ৰ ভোট। সুৰংগ নিৰ্মাণ কৰাৰ পাছত যিবোৰ শিল বালি বাচে, সেইবোৰ শিল বালি আমাৰ এইখন পথত পেলাই দিব, এইখন ৰাস্তাত পেলাই দিব, অলপ ভাল হ'ব চাগৈ, অলপ খোজকাঢ়িব পৰা হ'ব চাগৈ। এবাৰ চাই লওক।